মই ইয়াৰ পৰা বহুত দূৰৰ পৰা জুম কৰি দেখুৱাই দিছোঁ বাৰু। এই ইয়াত কোনোবাই কিবা কানি কৰি আছে, ফটো উঠি আছে নেকি আইডিয়া। সেইবোৰ মানুহ অহা যোৱা কৰি আছে আৰু মই কোনখিনি জেগাৰ পৰা জুম কৰি দেখুৱাই আছোঁ আপোনালোকে চাওক, ক'ৰ পৰা জুম কৰি দেখুৱাই আছোঁ এইটো চাওক। এতিয়া দেখিছে জানো ইমান দূৰৰ পৰা আপোনালোকক মই জুম কৰি দেখুৱাই আছোঁ, ইমান দূৰ। এনেকুৱা বিলত মাছ নেমাৰিলে কি হ'ব, ইমান মাছ থকাৰ ভিতৰত বৰশী বাঢ়ি আছে। भैया मछली मिला कि नहीं? मिला 2 केजी हो गया। कौन सा मछली? जापानी जलेबी इसको ही जापानी बोलते हैं हम लोग का भाषा में। हाँ। कितना टाइम से मारा है? सुबह से। हाँ मजा भी आ रहा है शायद मछली पकड़ने से। हाँ এটামান মাছ উঠা দেখুৱাইছোঁ। আৰু লগতে পুখুৰীত পাব আপোনালোকে এই ধৰণে বগলী, চৰাই, চিকটি ইত্যাদি সকলো। আকৌ এইফালে মাছ ধৰিছে, মাছ ভিডিঅ' কৰা মানুহ মাছ পাইছে, মাছ পাইছে এটা পাইছে, বৰশী মাৰি আছিলে, মাছটো ধৰি আছে। বগলীজনী আগৰ পৰা ধৰে, বগলীজনী। পুখুৰীবিলাকত এনেকুৱা চৰাই চিকটি থাকিলে সেইটো ভাল লাগে দেখিবৰ কাৰণে, কাৰণ পুখুৰীটো ফুলে নহয়, এনেকুৱা যদি বিল বা পুখুৰী থাকে তাত চৰাই চিকটি থাকিলে নিশ্চয় পৰিৱেশটো ভাল কৰি আছে। এতিয়া আপোনালোকে মোৰ পিছৰ চাইডটোকে চাই এনজয় কৰক বা ঠাইটোকে চাই এনজয় কৰক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। ভাল লাগে বেয়া লাগে, যদি আপোনালোকৰ যদি মন ভাল লাগি থাকে বা ঠাইটোকে যদি চাই ভাল লাগে, আপোনালোকে শ্বেয়াৰ কৰি দিলে মোৰ কাৰণে অকণমান মোৰ ভাল লাগিব মনটো। কাৰণ এইবিলাক ঠাইত আহি যেতিয়া ভিডিঅ' বনাওঁ অকণমান ভিউ চিউ নাহিলে অকণমান বেয়াও লাগে দেই। ঠাইটোকে চাওক, এই ঠাইটোকে চাওক, ঠাইটোকে ভাল লাগে মানে। ইয়াত এই পুখুৰীটোত আপোনালোকে বিভিন্ন ধৰণৰ চৰাই চিকটি সকলোবোৰ পাব। আমাৰ তাত মানে ইয়াত যিবোৰ চৰাই চিকটি দেখা পাওঁ তেনেকুৱা চৰাইবিলাক আমাৰ তাত তাৰমানে দেখা পোৱা নাযায়। ইয়াত দেখা পাওঁ কাৰণে ভাল লাগে, চৰাইবিলাক নেদেখা চৰাইবিলাক ইয়াত দেখা পাওঁ। আৰু এনেকুৱা নিচিনা এটা ডাঙৰ পুখুৰীত চৰাই চিকটি থকাটো সম্ভৱ। এইটো দেখিছেনে? অকণমান জুম কৰি দিওঁ। প্ৰথম আমি সোমাই অহা গেটটো দেখি ৰাস্তাটো দেখুৱাই দিওঁ। এইখিনি মেইন জেগা হ'ল সেইখিনি মেইন জেগা গছতলিখিনি। কাৰণ তাতে সকলোবোৰ মানুহ চাওঁতে দুই এষাৰ কথা বতৰা পাতে, সুখ দুখৰ কথা পাতে। এই অকণমান ঘোলা দেখা পাব পাৰে আপোনালোকে, কাৰণ কিহৰ কাৰণে জুম কৰি পিনে যেতিয়া কেমেৰাটো অকণমান ঘূৰাই দিওঁ বা ৰ'দৰ চাৰ্টটোৰ কাৰণে অকণমান ঘোলা দেখিব পাৰে। সেইটো আপোনালোকে এডজাষ্ট কৰি দিব ভাল বেয়াটো। এইটো কাৰণ মই ইয়াত থাকি আৰু জুম কৰিব পাৰোঁ, কিন্তু মই জুম কৰি ইমান নুদুখাৰোঁ। পুখুৰীটো দেখি মোৰ গান এটা মনত পৰি গ'ল। গানটো মনত পৰিলে আমাৰ জুবিন দাৰ গান এটা মনত পৰি গ'ল। গানটো মই এবাৰ অকণমান গুণগুণাই দিছোঁ, সম্পূৰ্ণ নাজানো। তাৰপিছত বাকীখিনি আপোনালোকে গুণগুণাব দেই। এই নদীৰে ঘাটতে ওলাও, মই ইয়াৰ পৰা ইমান নাজানো, আপোনালোকে গাব বাকীখিনি। এই নদীৰে ঘাটতে কোনটো গান সেইটো আপোনালোকে জানেই চাগে। গানটো অকণমান গুণগুণাই দিয়ক, কাৰণ আমাৰ জুবিন দা গান এটা অকণমান গানটো গাই দিলে আহি যায় সম্পূৰ্ণ। আপোনালোকে সেইটো গাব। ভাল লাগিছে নে সেইটো কওক, ভাল লাগিছে নে সেইটো কওক। গা ধুবহে মন গৈছে দেই, কিন্তু পানীখিনি জানো পুখুৰী পানী কেনেকুৱা, গা ধুব অৱস্থাত নাথাকে তাৰমানে। পুখুৰীবিলাকত পানী গা ধোৱা অৱস্থাত নাথাকে পানীবিলাক। আৰু এই পুখুৰীটোত বৰশী মাৰি মাছ উঠাই লৈ যায়, কিন্তু কোনো একো কংটা নাই। যিটো মাছ উঠে মানে সেই মাছটোৰ নাম হ'ল জাপানী কাৱৈ। জাপানী কাৱৈটো মানে ইয়াত লেতেৰা যি লেতেৰা পৰি থাকে, সেই লেতেৰাবিলাক মানে জাপানী কাৱৈয়ে পুৰা চাফ চিকুণ কৰে। আৰু জাপানী কাৱৈটো ইমান লোভীয়া মাছ আপোনালোকে জানেই। আৰু জাপানী কাৱৈটো মানে ইয়াত জাপানী কাৱৈটো কি বুলি মাতে আপোনালোকে নাজানে নহয়। যদি নাজানে মই কৈ দিছোঁ নামটো। জাপানী কাৱৈজনীৰ নাম হৈছে কানাডা ভাষাত হৈছে জিলেপি মাছ। জিলেপি বুলি কওঁতে আমাৰ আকৌ সেই জিলেপি পূজাৰ সময়ত গোলাপবিলাকে মনত পৰে, কিন্তু ইয়াত একচুৱেলি মাছৰ নামহে জিলেপি। আচৰিত নালাগে নাই বাৰু মাছৰ নামটো শুনি পেলাই। আৰু এইটো ৰাস্তাটো আছিলে মেইন ৰাস্তাটো, আমি সোমাই অহা ৰাস্তাটো সেইটোৱে আছিলে। মই ইয়াৰ পৰা বহুত দূৰৰ পৰা জুম কৰি দেখুৱাই দিছোঁ বাৰু।
এই ইয়াত কোনোবাই কিবা কানি কৈ আছে ফটো উঠি আছে নেকি আইডিয়া সেইবোৰ মানুহ অহা যোৱা কৰি আছে আৰু মই কোনখিনি জেগাৰ পৰা জুম কৰি দেখুৱাইছোঁ আপোনালোকে চাওক ক'ৰ পৰা জুম কৰি দেখুৱাইছোঁ এইটো চাওক এতিয়া দেখিছে জানো ইমান দূৰৰ পৰা আপোনালোকক মই জুম কৰি দেখুৱাই দিছোঁ ইমান দূৰৰ পৰা আৰু এবাৰ ট্ৰাই কৰি আপোনালোকক দেখুৱাই দিছোঁ কোনোবাই যদি কিবা কানি কৰি আছে কেমেৰা যদি কেপচাৰ হৈ গৈছে মই নাজানো দেই সেই হাল চাগে নিশ্চয় ল'ৰা ছোৱালী চাগে এই নদীৰে ঘাটতে তোমালৈ ৰৈ থাকোঁতে দেখিছিলোঁ মই তোমাৰ এইটো এটা ৰাস্তা এইটো এটা ওলাই যাব পৰা ৰাস্তা